মায়ে কিছুদিনৰ পৰা কৈছিলে যে আণ্ডা বিৰিয়ানী খাম বুলি মানে মোক বনাবলৈ কৈছিল আৰু বহুত দিনৰ পৰা মন গৈ আছে বোলো আজি পটককৈ আণ্ডা বিৰিয়ানীকে বনাওঁ আপোনালোকক আজি ভিডিঅ'ত দেখাওঁ বলো তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ কি যে ঝেমেলা ঘৰত যদি কিবা এটা বনাবলৈ লওঁ বস্তুবোৰেই নাথাকে প্ৰথমতে মই বিলাহী কেইটামান আৰু ডিম কেইটামান কিনি আনিলোঁ মায়ে পিছে খাম বুলি ক'লে কিন্তু মই ক'লো যে মা তুমি অকণমান সহায় কৰিব লাগিব কিন্তু দেই সেইকাৰণে মাক ডিমকেইটা বইল কৰিব দিলোঁ মই বোলো বিলাহী কেইটামান আৰু পিঁয়াজ কেইটামান ধুনীয়াকৈ কাটি লওঁ নজৰ হাতীৰ দুৰ্ঘটনা ঘাটি ভাগ্য ভাল তেতিয়া চাউলকেইটা তিয়াই থৈছিলোঁ হাতত লাগি ইতেই পৰিব ধৰিছিলে নাই বাচিল যেনে তেনেহে বাচিল প্ৰথমতে এতিয়া প্ৰেছাৰ কুকাৰ এটা বহাই দিলোঁ তাতে অকণমান তেল দি লৈ ধুনীয়াকৈ পিঁয়াজখিনি ভাজি লৈছোঁ পিঁয়াজখিনি উঠাই লৈ যিখিনি তেল বাচি গৈছিলে তাতে আকৌ আলু কেইটুকু দি দিছোঁ মানে কিয়া करे गरीबी का मामला है जिखिनी बच्चा कुछ है उस पे ही काम चलाना पड़ेगा क्या बात है सर क्या बात है सर हाँ ऐसा ही बात है आमार घर যদি কেতিয়াবা কিয়া বাসি যায় তেতিয়াহলে নেক্সট দিনা চলি যায় এটোই হৈছে আমাৰ ৰোল সেই বুলি আকৌ গোন্ধাই গলে নাখাও মানে ধুনীয়া হৈ থাকিলে চলি যায় আৰু স্পেশালি যদি ৰাতিৰ মাংস পাতিটো হয় আৰু ৰাতিপুৱা যদি ভাতৰ লগত পোৱা যায় কি ধুনীয়া লাগে ৰাতিও খালা আৰু ৰাতিপুৱাও পালা এনেকুৱা হয়নে আপোনালোকৰ লগত আমাৰটো বৰ সাধাৰণ কথা আৰু কথাই কোবাতহে পালোগে চাওকচোন চাওক মই বিৰিয়ানী ক'ত পালোগে বনাই আজি পিছে প্ৰেছাৰ কুকাৰতে বনাইছো মানে এক্সট্ৰা বস্তু খৰচ কৰি থাকিবলৈ মন নাই আৰু ইয়াৰ পিছে অন্য এটা নামো আছে প্ৰেছাৰ কুকাৰ বিৰিয়ানী পিছে চাওক কেনেকৈ বনাইছো আলুকেইটাও দি দিছো অলপ ভাজি থোৱা লগতে ডিম অকণ দি অকণ পানী এটা দি ধুনীয়াকৈ এটা চিটি যেতিয়া আহি গৈছে আজি আমাৰ বিৰিয়ানী একদম গোন্ধত নাকত গুণগুণাই গৈছে এনেকৈ চাওঁতে আমাৰ বিৰিয়ানী আজি একদম ৰেডি হৈ গ'ল মাও একদম থামছ আপ দি দিলে মই এতিয়া খাবলৈ প্ৰায় ৰেডি কেতিয়াবা যদি সময় পায় এনেকৈ এসাঁজ বনাই খাবচোন সঁচাকৈ ভাল লাগে দেই আকৌ লগ পাম দিয়ক আজিলৈ বাই